ঘটনা এইটোৱে হৈছে যে আমাৰ মানুহবিলাক চবেই নিৰীহ মানুহ হয়, কাম কৰি খোৱা মানুহ হয়। তো য'তে ত'তে মানে বহুত তেনেকুৱা ৰাজনীতিক দল আছে যেনেকৈ UPPলে, কাৰণ এইবিলাক চব আমাৰে মানুহ আছিল। আগতে আমি সিহঁতৰ লগত একেলগত কাম কৰি আছোঁ আৰু সিহঁতে সদায় আমাৰ নাঙলৰ মানুহ হয়, UPPৰ ভাল পায়। তো তেনেকুৱা মানে কোনো প্ৰব্লেম দি সিহঁতে আমাৰ মানুহবিলাকক মানে UPPলে কিবা কৰিছিলে, লৈ গৈছিলে। কিন্তু ঠিকেই আছে, আজি সিহঁতে বুজি পাইছে আৰু ভাল কৰি সিহঁতে চিন্তা ভাৱনা কৰিছে কাৰণে আমাৰ লগত আকৌ আহিছে। কি কৰিবলৈ সিহঁতক নানা ধৰণৰ প্ৰব্লেম দেখা পাইছে, যেনেকৈ আপোনালোকে মানে যোৱা বছৰ যেনেকৈ যোৱা চৰকাৰত আমি একো কাম কৰি দিব পৰা নাই, তথাপি সিহঁতে নানা ৰকম প্ৰব্লেম দেখাইছে, টকা পইচাই হওক বা নানা ৰকম সিহঁতৰ কাম কাজ হেনতেন এইবিলাক। আৰু যিটো ৰুলিং গভৰ্ণমেণ্ট শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ, পৰিৱৰ্তন একো হোৱা নাই, আমিতো দেখা নাই পৰিৱৰ্তন। আজিলৈকে কোনো পৰিৱৰ্তন দেখা নাই। যেনেকৈ মাগুৰমাৰী অঞ্চলত আছোঁ বা আমাৰ গোকাজালালমাটি টি গাৰ্ডেনত আছোঁ, আজিলৈকে কোনো পৰিৱৰ্তন নাই। হয়, তেনেকৈ কৰিছে সিহঁতে নিজৰ মতে, সিহঁতে মানে কেম্পিং কৰি আছে আৰু মানুহবিলাকক নিজৰ মতে নিজৰ ইচ্ছামতে মানে নিজৰ ফালে টানি লৈ যায়। কোনোবা জোৰ জবস্তি কৰিছে নেকি? জোৰ জবস্তি কৰা নাই এনেকৈ আজিলৈকে, কৰা নাই। তো কি কৰিব বিচাৰিছে? হয়, মানে আমি নিজে BPF এটা কৰ্মী হৈ আমি ভাল এটা ৰাইজৰ মাজত কাম কৰি আছোঁ। ৰাইজৰ এটা ভাল, যেনেকৈ আমি 17 বছৰ আমাৰ যিটো চৰকাৰ আছিল তেতিয়া আমি ভাল এটা মানে ৰাইজৰ লগত কাম কৰিছোঁ আৰু তেনেধৰণৰ বহুত ৰকম কাম কৰিছোঁ আমি ৰাইজৰ প্ৰতি। কিন্তু যিটো 5 বছৰ চৰকাৰ আছিল ইয়াত কোনো ধৰণৰ আমি দেখি পোৱা নাই। বিশেষকৈ আমাৰ বাগানৰ মানুহবিলাক নিৰীহ মানুহ হয়, সিহঁতৰ কাৰণে কোনো সুবিধা দিয়া নাই আৰু আকৌ আজি যে নাই। এইটোৱে মানে মই আশা ৰাখিছোঁ, নিশ্চয় আমাৰ মানুহ হয়, কাৰণ আমাৰ ওপৰত ভৰসা আৰু বিশ্বাস আছে। সেইকাৰণে নিশ্চয় নেক্সট টাইমত তেনেকুৱা নকৰিব বুলি মোৰ এটা বিশ্বাস আছে। থেংক ইউ।